এইকেইদিন বৰষুণৰ বতৰ আৰু বৰষুণৰ বতৰত বাইক স্কুটি চলালে খুবেই লেতেৰা হয় আৰু একেবাৰে ভিতৰলৈকে লেতেৰাবৰ সময় যায়। সেয়েহে ভাবিলোঁ আজি বাইকখন আৰু স্কুটিখন একেবাৰে ধুই লওঁ বুলি আৰু চানচিল্ক শ্বেম্পু কেইপাকেটমান বাল্টিং এটাত গুলি ল'লোঁ। গুলি লৈ এখন ধুনীয়া কোমল কটন কাপোৰেৰে ঘঁহি বাইক আৰু স্কুটিখন এতিয়া ধুবলৈ আৰম্ভ কৰি দিলোঁ। মই সদায় বাইক স্কুটি শ্বেম্পুৰে ধুওঁ। আপোনালোকে কিহেৰে ধুই জনাবচোন। শ্বেম্পুৰে ধুলে ধুনীয়া চিকচিকীয়া হৈ থাকে আৰু খহতীয়া কাপোৰেৰে গাড়ীখন ধুব নালাগে, ক্ৰেচ পৰি যায়। ধুনীয়া কোমল কটন কাপোৰেৰে গাড়ীখন ঘঁহিব লাগে, তেতিয়া গাড়ীখন চফা হয় আৰু কোনো ক্ৰেচ নপৰে, নহ'লে চিন হৈ যায়, কালাৰবোৰ গুচি যায়। বাইকখন লেতেৰা হৈ থাকিলে বা স্কুটিখন লেতেৰা হৈ থাকিলে চলাবলৈ ভাল নালাগে, নিজৰে বেয়া লাগি যায় লেতেৰা হৈ থাকিলে গাড়ীখন। আৰু সেয়ে সদায় চিকচিকীয়া চাফা হৈ থাকিলে ভাল লাগে। নিজৰ যিহেতু এখন মৰমৰ বাহন, সেইখনতেই য'ত গ'লেও চলাই উঠি ঘূৰি ফুৰোঁ আৰু সেইখন যদি লেতেৰা হৈ থাকে একেবাৰে মনটো ভাল নালাগে। আৰু এতিয়া ধুনীয়াকৈ ঘঁহি ধুই দিম আৰু অকণমান পিছতে একেবাৰে পূৰা চিকচিকীয়া নতুন যেন হৈ উঠিব। আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা? আমাৰ ফালে একেবাৰে এনি টাইম এদিন 3 দিন ধৰি কিনকিনীয়া বৰষুণ পৰিয়ে আছে। আৰু ভালো লাগিছে যিহেতু এইকেইদিন বহুত গৰম আছিল আৰু এতিয়া অকণমান ঠাণ্ডা পৰিছে আৰু ঠাণ্ডা লাগি আছে। মানুহৰ জীৱনতনো ক'ত শান্তি আছে? ৰ'দ দিলেও অশান্তি আৰু বৰষুণ দিলেও অশান্তি। বৰষুণ দিলে ইফাল সিফাল ক'লৈকো ওলাই যাব নোৱাৰে। আৰু এয়া ধুনীয়া কোমল কাপোৰ এখনেৰে এতিয়া ধুনীয়াকৈ পানীখিনি মুচি ল'ম। আৰু এয়া চাওক, মোৰ স্কুটি একেবাৰে চিকচিকীয়া নতুন হৈ গ'ল। স্কুটিখন বাৰু নতুনেই, বেছি দিন হোৱা নাই লোৱা। আৰু এতিয়া ধুনীয়াকৈ শ্বেম্পু দি ধুই দিছোঁ, আকৌ চিকচিকীয়া হৈ জিলিকি আছে। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, প্লিজ ফ'ল' কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। মাজে মাজে গাড়ীকেইখন ধুই থাকিব লাগে, তেতিয়া চলাইও ভাল লাগে আৰু ধুনীয়া সুন্দৰ চিকচিকীয়া হৈ থাকে।